এই বছৰো আমি আকৌ প্ৰত্যেক বছৰৰ নিচিনা আকৌ এবাৰো আমি ৰংকেৰ পূজা আমি পাতা হৈছে একচুৱেলি আমাৰ এবাৰ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা দিন তাৰিখ ঠিক কৰা হৈছে সেইটো দিনটো হ'ল জানুৱাৰী 5 তাৰিখ সেইটো সময়তে আমি ৰংকেৰো আমি পাতিব লাগিছিল কিন্তু আমি সেই সময়ত কিহৰ কাৰণে পাতিব পৰা নাই কাৰণ সেই সময়ত গাঁৱে গাঁৱে আমাৰ ৰংকেৰ পূজা হয় সেই ৰংকেৰ পূজাত সময়ত আমাৰ পূজাৰীটো অলপ মানে কম কাৰ্বিৰ পূজাৰীবিলাক সেইকাৰণে গোটেই গাঁৱতে পূজা হৈ থাকে সেইকাৰণে আমি সেই পূজাৰীবিলাক বিচাৰি নাপায় সেইকাৰণে আমি অলপ পিছুৱাবলগীয়া হৈছে তথাপিও আমি ভাবিছোঁ যে জানুৱাৰী 5 তাৰিখ কৰিব নোৱাৰিলেও জানুৱাৰী মাহতে আমি কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ সেইটো সিদ্ধান্তৰ মতেহে আমি জানুৱাৰী ৰিপাব্লিক ডে 26 ৰিপাব্লিক ডে সময়ত হ'লেও আমি ৰংকেৰ পূজাটো আমি ঠিক কৰিছোঁ আৰু সেইটো ৰংকেৰ পূজাটো এবাৰ ক'বলৈ গ'লে বহুত ভাল হৈছে আমাৰ কাৰ্বি নিয়মতো ধৰক আমাৰ এই চৰাই কাটা ছাগলী কাটা এইবিলাকৰো কেনেকা থাকে এইবিলাকৰ গোটেইখিনিয়ে ভাল হৈছে আৰু এটা বস্তু আমি ইয়াত ৰংকেৰ পূজাটো হৈছে আমাৰ এটা গ্ৰেটাৰ ডিফুৰ বজাৰ এৰিয়াত যিমানখিনি কিবা ইয়াত মানুহ আছে গোটেই মানুহ বেহা বেপাৰৰ পৰা আৰম্ভ কৰি এইবিলাকৰ কাৰণে ভাল হ'বৰ কাৰণে আমি এইটো পূজাটো আমি ঠিক কৰিছোঁ আৰু পূজাটো পাতিছোঁ থানটো আমি 6টা হেম্ফু মুকৰাং ৰাছিং পি ৰাছিংজা ৰাং চিনা চাৰ্পো আৰু ইংলংকিৰি ডিফু থান তাৰপিছত আমাৰ এইবিলাকে আৰু কেইটামান নামটো মই পাহৰিয়ে থাকিল এইটো একচুৱেলি পূজাৰীবিলাকে গম পায় আমি এইবিলাকতো ক'ব নোৱাৰোঁ পোৱা নাই একচুৱেলি নহয় আমাৰ একটাহে হ'ব লাগিছিল কিন্তু কিছুমান মানুহে আমাৰ কাৰ্বি নিয়মত কাৰ্বি নিউ ইয়াৰৰ পিছতহে মানে পাতিব লাগে বুলি কয় সেইকাৰণে কিছুমানে ফেব্ৰুৱাৰী 5 তাৰিখে পূজাটো ঠিক কৰা হয় কিন্তু এবাৰটো অলপ মানে এবাৰ অসম গভৰ্ণমেণ্টৰ পৰা যিখিনি মানে কিবা লৈছে ৰেষ্ট্ৰিক্টেড এটা ডেট দিছে সেইটো ডেট মতেতো এবাৰটো 80% কাৰ্বি গাঁৱতো ৰংকেৰ পূজা পতা হৈছে এতিয়া বহুত কম হৈছে কিন্তু এতিয়া আমিতো সময়ত পাতিব পৰা নাই সেইটোতো আমাৰ এই পূজাৰীৰ কাৰণে বেলেগ একো নাই ল'ব কাৰণ সেইটোৰ মানে আগৰ পৰা জানুৱাৰী 5 তাৰিখৰহে বেছি থাকে ফেব্ৰুৱাৰীৰ পৰা যেতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিটো কিবা ফেব্ৰুৱাৰী 5 তাৰিখে কিবা ডেট ঠিক কৰা হৈছিলে তথাপিও নহয় জানুৱাৰী 5 তাৰিখে বেছি মানুহে কিবা কৰা হৈছে না এইটোতো আমি কিবা ক'ব লাগিব যে বা আমাৰ বজাৰৰ কিবা দোকানদাৰ যিমানখিনি আছে দোকানদাৰবিলাকো আমাক বহুত সহায় সহযোগিতা কৰিছে আৰু এইফালৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ছাৰো আমাক সহায় সহযোগিতা কৰিছে লগতে আমাৰ ইয়াত যিমানখিনি কিবা ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ধৰক পাৰ্চনেলি কিছুমান মানুহবিলাক আহি পেলাই ৰংকেৰ পূজা বুলি কৈ পেলাই চবেই সহায় কৰিছে নকৰা নহয় ইয়াতে অকল কাৰ্বি বুলি নহয় মুছলিম মানুহো দিছে খ্ৰীষ্টান মানুহো দিছে সেইটোৱে ভাল লাগিছে চবেই সহায় কৰিছে যে আমাৰ ডিফুৰ মাজৰ পূজা যিহেতু আমি ডিফু ৰাইজৰ ভাল হ'বৰ কাৰণে কৰিছে এতিয়া আমিও সহায় কৰিম বুলি কৈছে সহায়ো কৰিছে নকৰা নহয় এইটোৱে ভাল লাগিছে এবাৰ আৰু চবেও মানে ছাপোৰ্ট কৰিছে ৰংকেৰ পূজাৰ কাৰণে অংশগ্ৰহণ কৰিছে আৰু নোহোৱা নহয় চবেই আহি পেলাই 1 পিচ 2 পিচ হ'লেও খাব পাইছে আৰু মই এটা মানে সেইটো কিছুমান মানুহবিলাক কয় যে আমাৰ মাছ মাংস নোখোৱাবিলাকৰ কাৰণেও ঠিক কৰিব লাগে নহয় বুলি কয় সেইকাৰণে গোটেই ঠিক কৰিছোঁ তথাপিও অহা নাই মই মাতিছোঁ মাতাও কেইজনমানক চবকে ফোন কৰিবলৈতো সময় পোৱা নাই আহিছে নহা নহয় চব ঠিক কৰিছোঁ কৰিব পাৰে কাৰণ এতিয়াতো আমি 6টা কিবাহে লৈছোঁ অহাবাৰটো নিয়মত নহয় আৰু ল'বলগীয়া 2টামান আছে তেতিয়া সেইটো যদি কিবা হয়
অলপ মানে যদি অট'নমাছ কাউন্সিলৰ ফালৰ পৰা আমাক সহায় সহযোগিতা কৰিলেতো আমি ইয়াৰ পৰা আৰু ডাঙৰ কৰিম বুলি ভাবি অঁ Langsung aparta itu hawarong kel rongte isi area isi panglo dimensi si hawarong kel masih buku tahun angkanglo si punya hawarong kel masih katalon mana katalon dari lagi si mana arnam han hirjume kan Giling cuma Tuhan ke bila so alaman corol te wake ala si pangrom la dak bang khai duan tum handa me pangrom ket tum oke ceng kan te ye bang ngong le ke lang la so katalon arna sarnam metsi tum te ke plan ye pi teklo army itu pen itu marnam atulo sarnam ke lake rongkya kala sorongkya kapang khorke man ida tiso aso apun piton si laso so tahunan kangalong ada awarong kere keklem rokote ini karbonat mas konsi asiem hoipen mane tingkal deno hoipen ang khani apang rosi lapena pardame kursa penceng lo laben kita klingdun kling sampo tu mata juru parkir lo kita kan citongan tu mata laso ning cricket kan laso katalon lo ngadun pot ning plong kan rang tu kan suri kacero lo kan lah borwa lo lau ya karang saja lah borwa bahai ni lo no nak kiturun ni tu na borwa lo Dada borwal lo. देखो ये कल ये तुम के सर देखते तुम लोग क्या होना नमस्कार साहब अरे जो लाता है तो पूजा कुरिसा जी ओ गाड़ी मांस खाबो लगे गाड़ी मांस खाबो लगे रासा चलो Wadah,